লক্ষণ
আপোনালোকে জানে গোবিন্দ গুণকৰ্মত কীৰ্তন কৰিলে ধৰ্ম হৈ গৈছে। আজি এই সেৱকী সমস্তৰ বাসগৃহত আমাৰ দ্বাৰা অল্পমতীসকলৰ দ্বাৰা আজি এই গুৰুগৃহ লোৱা বুলি একেখানি মাত্ৰ পৰম নিগম কৃষ্ণ পৰম মংগল নাম আয়োজন কৰি ইয়াকে কৈছে গোবিন্দ গুণকৰ্ম কৰিছে। গতিকে গোবিন্দ গুণকৰ্ম কৰিলে কৈছে কি হয়? ধৰ্ম হয়। কিন্তু আপোনালোকে মহামহন্তসকলে এই গোবিন্দ গুণকৰ্মত আমি কি কৰিছো? শ্ৰৱণ কীৰ্তন কৰিছো। কীৰ্তন মানে গোৱা আৰু শ্ৰৱণ মানে শুনা। আমি শুনি ইয়াত এই কৰ্মত আমি কীৰ্তন কৰিছো, আমাৰ ধৰ্ম হৈছে। কিন্তু আপোনালোক মহামহন্তসকলে শ্ৰৱণ কৰিছে, আপোনালোকৰ কি লাভ হ'ব? কোৱা হৈছে শ্ৰৱণ মানে শুনা দেই। কোৱা হৈছে এই শ্ৰৱণতে পাপ হব নাখন। শক্তিবিলাক না হৈ গৈছে আৰু যদি জীৱন শক্তিবিলাক না হয় তেতিয়া কি হ'ব? পৰম পদ লাভ হ'ব। আজি ইয়াতে গুৰুগৃহ লোৱা বুলি আমাৰ সেৱকীসকলক নিমন্ত্ৰণ কৰি আহিলে। আমি দুটিমান শ্ৰৱণ কীৰ্তন কৰিলো। ইয়াত আমাৰ অপৰাধ নোহোৱাকৈ থকা নাই। সমস্ত অপৰাধ আপোনালোকৰ অপৰাধ মৰিখন বিচাৰিছো। গুৰুগৃহ আমাৰ প্ৰত্যেক ঘৰতে থাকিব লাগে। গুৰুভাগ আমাৰ শৰণৰ আশ্ৰয়। গতিকে আহক আমি একেমুখে পুনৰ এটি চুটিকে লগাই দিছো ঘোষা। আপোনাৰ সকলোৱে ল'ব মিহি মিহি বোলে চাপৰি মাৰিব পানী পানী দেহে পাবা এবাতি এবাতি নিমখ চাহ পানী। Tira